বসুদেৱ সংবাদ এই নাম বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত পাইল পৰীক্ষিতে শুক মুনিৰ মুখত সাত দিন শুনি সুখে তৰিলা নৃপতি ঘোৰ কলি যোগে আত পৰে নাই গতি। নাৰদ বসুদেৱ সংবাদ দেৱঋষি নাৰদ আৰু ভগৱন্তৰ দ্বাপৰ যুগৰ পিতৃ বসুদেৱ মহামহন্তৰ মাজত কথোপকথন। এই কথোপকথনৰ পদচন্দভাগীয়ে সৰ্বপ্ৰথমে আমাক এই উপদেশটো প্ৰদান কৰিলে যে শাস্ত্ৰভাগী হ'ল বৈকুণ্ঠৰ, এই নৰকৰ নহয়, স্বৰ্গৰ নহয়, মৰ্তৰ নহয় আৰু পাতালৰো নহয়। গতিকে আমি দেহধাৰী জীৱই ভাৱনা অনুসাৰে আমি যি স্থানলৈ যাব বিচাৰোঁ সেই স্থানৰ শাস্ত্ৰ যদি আমি অধ্যয়ন কৰোঁ তেতিয়াহ'লে সেই স্থানলৈ আমি যাব পাৰিম। যিহেতু আমি দেহধাৰী জীৱ বৈকুণ্ঠলৈ যাব বিচাৰোঁ, আমিতো আৰু কোনো নৰকলৈ যাব নিবিচাৰোঁ। গতিকে আমি বৈকুণ্ঠলৈ যিহেতু যাব বিচাৰোঁ তেতিয়াহ'লে আমি বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত কথা শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগিব। যিভাগ পাইল পৰীক্ষিতে শুক মুনিৰ মুখত, যি নাম মহামহিমা মহাৰাজ পৰীক্ষিতে শুক মুনিৰ কৃপা লাভ কৰিলে। সাত দিন শুনি সুখে তৰিলা নৃপতি ঘোৰ কলি যোগে আত পৰে নাই গতি। 7 দিন 7 ৰাতি মহামণি শুকৰ পদ্ম মুখখণ্ডে উচ্চাৰিত ভগৱন্ত বিষয়ৰ কথা ভাগৱত শ্ৰৱণ কৰাৰ মহামহিমাৰ ফলত মহাৰাজা পৰীক্ষিত এই সংসাৰৰ পৰা সুখেৰে তৰি যাব পাৰিলে। আৰু সেইকাৰণে এই উপদেশটো গুৰুজনে প্ৰদান কৰিছে, যিহেতু এয়া ঘোৰ কলিযুগ। এই কলিযুগত এই ভাগৱত কথা শ্ৰৱণ কীৰ্তনৰ বাহিৰে আৰু জীৱৰ গতি পথৰ মূল বিষয়বস্তু অন্য একো হ'ব নোৱাৰে। কৃষ্ণ।